Hello বন্ধুসকল, গুড মৰ্নিং। মা গুড মৰ্নিং কৈ দিয়া। গুড মৰ্নিং। এয়া আজি ৰাতিপুৱা ভিডিঅ' বনালোঁ। এয়া মোৰ মাইনা লিখি আছে। মাইনা হিন্দী অ আ লিখি আছে। আৰু মোৰ বাবু, এয়া মোৰ বাবুৱে লিখি আছে। এইটো কি কম্পিউটাৰ ছাবজেক্ট? মোৰ এনেদৰে পঢ়াৰ ৰাতিপুৱা জীৱনীটো আৰম্ভ হয়। দুইটা ইয়াতে পঢ়ি থাকে আৰু মই ইয়াত ভাত বনাই থাকোঁ। তেতিয়া পঢ়া হয় আৰু প্লাছ ভাত বনোৱাটো হৈ যায়। মই অলপ বেছি হিচাপী বন্ধুসকল, সেইকাৰণে চলাইটো নামাৰি খৰচ নকৰি মই এনেকৈ জুই আদান প্ৰদান কৰোঁ। আজি ৰাতিপুৱাই আমাৰ এনেও ৰাতিপুৱাই ভাত হয় বাৰু। আৰু মই কুকাৰত ভাত এইকাৰণে নবনাওঁ, কুকাৰৰ ভাতখিনি ফৰফৰীয়া নহয়, সেইকাৰণে মই কুকাৰত ভাত নবনাওঁ। মই ভাত বনাওঁ ইয়াত। এইটো সৰু এটা চচপেন আছে, তাতে মই ভাত বনাওঁ। এইটো আগতে মই গাখীৰ উতলাবৰ কাৰণে কিনিছিলোঁ, কিন্তু পৰৱৰ্তী সময়ত যিহেতু এতিয়া আমাৰ গাখীৰ তিমান অনা নহয়, গতিকে মই সৰু চচ এটা আছে তাতে উতলাওঁ। আৰু এইটো আমাৰ এতিয়া ভাত বনোৱাৰ বাচন হিচাপে ব্যৱহাৰ কৰা হৈছে। বন্ধুসকল, এয়া ভেন্দি ভাজি কৰিছিলোঁ। ভেন্দি ভাজি আছে, ভেন্দি আৰু গোটা আলুৰে ভাজি কৰিছিলোঁ। আৰু এতিয়া বনাম তিতামৰা শাক। বহুতে হয়তো চিনিয়ে পায় তিতামৰা শাকটো। তিতামৰা শাকটো খাব লাগে বসন্ত কালত। বসন্তৰ পৰা বচোৱাৰ এটা ভাল বস্তু হৈছে তিতামৰা শাক। তিতামৰা শাকটোত বহুত পৰিমাণে ভিটামিনো থাকে। আৰু তিতামৰা শাকটো তেজ পৰিষ্কাৰ কৰে। বস্তুটো তিতা হয়। তো আমি তিতামৰা শাকটো কেনেকৈ বনাওঁ জানেনে বন্ধুসকল? বিনা তেলত আমি তিতামৰা শাকটো বনাওঁ। তাৰ বাবে আমি কেৰাহীত প্ৰথমতে পানী ঢালি দিলোঁ। কেৰাহীত পানী ঢালি দিলোঁ। এতিয়া পানীটো অকণমান গৰম হ'বলৈ দিম। আৰু গৰম হ'বলৈ দি পেলাই ইয়াত দি দিম আপোনাৰ জলকীয়া। ইয়াত কেঁচা জলকীয়া কেইটামান দি দিছোঁ। তেতিয়া এতিয়া ভালকৈ সিজি যাব। মোৰ ভাত ইতিমধ্যে হৈ গৈছে। তো এতিয়া দি দিম অকণমান নিমখ। অকণমান নিমখ দি দিছোঁ। নিমখটো এইকাৰণেই পানীত দিয়া হয়, যাতে শাকটোৰ লগত ভালকৈ মিক্স হৈ যায়। নহ'লে যে শাকটোৰ লগত পিছত যদি নিমখ দিয়ে, শাকত ভালদৰে মিক্স নহয়। তিতামৰাটো এনেও তিতা হয়, তো পিছত খাব সময়ত অলপ তিতা পাব। পানীত দি দিলে যে তিতা নালাগে। বহুতে তিতামৰা শাকটো তেলত বনায়, কিন্তু তেলত বনোৱা খাদ্যটো মই ভাল নাপাওঁ। মই পানীতে খাই ভাল পাওঁ। এনেও আমি চব শাক বইলেই খাই ভাল পাওঁ, যেনে লাই, সৰিয়হ, মূলা, তেনেকুৱা শাকবিলাক আমি আচলতে বইল খাওঁ। আমাৰ অসমৰ মানুহে এনেও বেছি বইল খাই ভাল পায়। এতিয়া দি দিম পিঁয়াজখিনি, মিহি মিহিকৈ কাটি থোৱা পিঁয়াজখিনি। এতিয়া পিঁয়াজখিনি দি দিছোঁ। এতিয়া পিঁয়াজখিনি অকণমান সিজিবলৈ দিম। আগতে জলকীয়াখিনি অলপ বেছি সিজিব লাগে কাৰণে আগত দিছোঁ। তো এতিয়া অলপ দেৰিকৈ দি দিছোঁ। আৰু চাওক বন্ধুসকল, মোৰ ভাত হৈ গ'ল। এনেকৈ ভাত বনালে ভাতখিনি বৰ ফৰফৰীয়া হয়। নহ'লে কুকাৰৰ ভাতখিনি আঠা হয় যে, চবেতো আঠা ভাত খাবলৈ ভাল নাপায়। মই কিন্তু ভাল পাওঁ। এতিয়া ইয়াতে দি দিম তিতামৰা শাকখিনি ঢালি দিম। পানীখিনি এতিয়া ঢালি দিছোঁ। মেজিকৰ দৰে বনাব পাৰে আৰু 5 মিনিটতে ৰেডি হৈ যোৱা এবিধ খাদ্য। লগত লেবু হ'লে বেছি ভাল। নেমু টেঙা সানি খাবলৈ হ'লে আৰু বেছি ভাল লাগে, কিন্তু যিহেতু আমাৰ এতিয়া নেমু নাই, তো এনেকৈ বনাম। এনেকৈ অকণমান সময় ঢাকি দিব। ঢাকি দিয়াৰ পিছত চাব শাকখিনি পূৰা সিজি গৈছে, বইলৰ কাৰণে। এনেকৈ বনাই পেলাই মাছ ফ্ৰাই কৰি পেলাই ইয়াত দি পেলাই আমি খাওঁ। মাছ দি শাকৰ জোল। তো আজি মাছ নাই, আমি নিৰামিষে খাওঁ। যাক
মই এইফালে ঘূৰি নাচালে দুয়োটাই পূৰা শুই থাকে পঢ়া শুনাৰ ইমানেই মন আৰু মই চোৱাৰ লগে লগে লিখা আৰম্ভ কৰি দিয়ে আমাৰ মাইনাক নাৰ্চাৰী দিছোঁ কিন্তু সিহঁতৰ এতিয়া ছাবজেক্ট ধেৰ দিছে হিন্দী আছামিছ ইংলিছ তো 3টা ছাবজেক্ট হৈ গৈছে তো অলপ কষ্ট পাইছে উপায় নাই এয়া চাক মোৰ শাকখিনি হৈ গৈছে এয়া এনেকৈ যদি এবাৰ শাক খায় তাৰপিছত আপুনি তেলত দিয়া শাকৰ কোনো জুতিয়ে নাপাব তিতামৰা শাকটোৰ আৰু এটা মানে ৰন্ধাৰ সময়ত আৰু এটা কথা নজৰ দিব লাগে যাতে শাকটো আপুনি বেছিকৈ গুটি নিদিয়ে বেছিকৈ গুটিলে কিন্তু শাকটো তিতা হৈ যাব মানে হিচাপত উল্টাই দিব বেছি উল্টাই নিদিব তিতামৰা শাকটো বৰ প্ৰিয় আমাৰ বৰ প্ৰিয় ইয়াত দালিত দিও খাব পাৰি বা এনেকৈ বেচন দি বৰা ভাজিও খাব পাৰি তিতামৰা শাক বুলি ক'লে আমি বহুতেই মানে এক্সাইটেড লগতে কেঁচা জলকীয়া আৰু নেমু টেঙা এই দুটা বস্তুৰ জুতি ৰাতিৰ কাৰণে মাইনাৰ কাৰণে বনোৱা চিকেনৰ চুপ অলপ আছে ৰাতিপুৱা কাম কৰি কৰি আমিও ৰাতিপুৱা ভাতত লাগি পেলাই মানে চাহ খোৱাই নহ'ল এতিয়া চাহত লাগি সিহঁতৰ বৰকৈ কফ হৈ আছে গতিকে অলপ অলপ লাল চাহ বনাই সিহঁতকো খুৱাই দিম তো বন্ধুসকল আপোনালোকে চাগে শুয়ে উঠা নাই আমাৰ ভিডিঅ'টো কেনেকুৱা হৈছে জনাব লাইক এটা কৰি দিব পাৰিলে ছাবস্ক্ৰাইব কৰি দিব মাইনা টাটা বাই বাই কৰি দিয়া